Dear students, তোমালোকৰ সাধাৰণতে কিছুমান কমন প্ৰবলেম আমি দেখিবলৈ পাওঁ বা অভিভাৱকৰ পৰাও শুনা যায় বা তোমালোকৰ পৰাও শুনা যায় যে তোমালোকৰ পঢ়াত কম সময় তোমালোকে মন দিব পাৰা বা পঢ়াত কনসেন্ট্ৰেচনৰ অভাৱ। গতিকে এই সমস্যাটো কেৱল তোমালোক কেইজনমানৰ সমস্যা নহয়, ই বেছি সংখ্যক ষ্টুডেণ্টৰে সমস্যা। কাৰণ এবাৰ অক্সফোৰ্ড ইউনিভাৰ্চিটিত ষ্টুডেণ্টক লৈ এটা গৱেষণা কৰা হৈছিল আৰু সেই গৱেষণাত ষ্টুডেণ্টসকলক তেওঁলোকৰ সমস্যাবিলাকৰ বিষয়ে ক'বলৈ দিয়া হৈছিল। আৰু তেতিয়া এই ষ্টুডেণ্টবিলাকে তেওঁলোকৰ 7টা মূল সমস্যাৰ কথা কৈছিল আৰু এই 7টা সমস্যাৰ ভিতৰত এই কনসেন্ট্ৰেচনৰ অভাৱ এইটো তেওঁলোকৰ এটা প্ৰধান সমস্যা আছে। গতিকে এই সমস্যাটো তোমালোকে এতিয়া বুজি পালা যে 2-4 জনৰ সমস্যা নহয়, এইটো বেছি সংখ্যক ষ্টুডেণ্টৰ সমস্যা। গতিকে আজি মই তোমালোকক 4টা উপায় দিম আৰু আশা কৰিম যে তোমালোকে মোৰ সেই উপায়কেইটা তোমালোকে ল'বা আৰু তোমালোকে নিশ্চয় পঢ়াত মনোযোগ দিব পাৰিবা। তাৰে প্ৰথম উপায়টো হৈছে বি পজিটিভ। সদায় নিজকে লৈ তোমালোকে পজিটিভ থাকিবা। কেতিয়াও তোমালোকে নিজক লৈ হীন ধাৰণা পোষণ নকৰিবা। আনে তোমাক লৈ যিয়ে কওক, যেনেকুৱা ধৰণৰ কথাই নকওক, তুমি সেইফালে মন নিদিবা। তুমি নিজক লৈ সদায় পজিটিভ ধাৰণাহে ল'বা। গতিকে যদি তুমি পঢ়িবলৈ বুলি ভাবা আৰু ভাবোতে যদি তুমি এই কথাটো ভাবা যে মই পঢ়ি লাভ নাই, কাৰণ পঢ়া কথাখিনি মই বুজি নাপাওঁ বা পঢ়িলে মোৰ মনত নৰয়, এনেকুৱা কথাবিলাক যদি তুমি বাৰে বাৰে ভাবি থাকা, তেনেহ'লে তুমি তেনেকুৱাই হ'বা। কাৰণ আমি যি বিচাৰোঁ আমি সেই ধৰণেৰেই বনি যাওঁ। তোমালোকে ল অফ এট্ৰেকশ্যনৰ বিষয়ে জানানে? ল অফ এট্ৰেকশ্যনত এই কথাটো আছে যে তুমি যি বিচাৰিবা তুমি তাকেই পাবা বা তুমি সেয়ে বনিবাগে। গতিকে তুমি যিটো বিচাৰিছা, ষ্টুডেণ্ট হিচাপে তুমি তোমাৰ এইম এটা আছে, তুমি কিবা এটা কৰিম বুলি ভাবিছা, গতিকে তুমি কি বিচাৰিছা তাৰ কাৰণে তুমি মূল্য দিব লাগিব। প্ৰত্যেকটো কামৰ এটা যেনেকৈ মূল্য আছে, তুমি যদি এখন গাড়ী ল'ব বিচাৰা আৰু তুমি তাৰ কাৰণে যদি এখন স্কুটিৰ মূল্য দিয়া, তেতিয়া জানো তোমাক কোনোবাই গাড়ীখন দিব? কেতিয়াও নিদিয়ে। গতিকে তুমি যদি কিবা এটা পাবলৈ বিচাৰিছা, জীৱনত কিবা এটা হ'বগৈ বিচাৰিছা, তেনেহ'লে তুমি এতিয়া ষ্টুডেণ্ট হিচাপে তোমাৰ কাম হ'ব তুমি অধ্যয়নত মন দিব লাগিব, অধ্যয়নত গুৰুত্ব দিব লাগিব। গতিকে তুমি পঢ়াত মন দিবই লাগিব। এতিয়া পঢ়াত মন দিবলৈ হ'লে সেইকাৰণে তুমি সদায় নিজৰ কাৰণে পজিটিভ ধাৰণা পোষণ কৰিবা। আৰু যেতিয়া তুমি পঢ়িবলৈ আহিবা, তেতিয়া তুমি নিজৰ বিষয়ে এনেদৰে ভাবিবা যে মই পঢ়ি ভাল পাওঁ, পঢ়াত মই একান্তভাৱে লাগি থাকিব পাৰোঁ, পঢ়া কথাবিলাক মই বুজি পাওঁ বা পৰীক্ষা মোৰ ভাল হ'বই। এনেধৰণৰ যদি ধাৰণাবিলাক তুমি বাৰে বাৰে তুমি নিজৰ মাজতে কৈ থাকা, তেনেহ'লে এই কথাবিলাক তোমাৰ ছাবকনচিয়াছ মাইণ্ডত বহি যাব আৰু লাহে লাহে তুমি যেতিয়াই পঢ়াৰ কথা ভাবিবা, তেতিয়াই তোমাৰ এই ভাল কথাবিলাকহে মনলৈ আহিব। কিন্তু তাকে নকৰি যদি তুমি পঢ়িবলৈ লোৱাৰ আগতে নিগেটিভবিলাক ভাবি লোৱা, সেইবিলাক তোমাৰ ছাবকনচিয়াছ মাইণ্ডত বহি যাব আৰু অট'মেটিকেলি তোমাৰ বেছি আগতকৈ বেছি নিগেটিভবিলাকহে আৰম্ভ হ'ব। তুমি আগতকৈ বেছি পঢ়াত মন দিব নোৱাৰিবা। গতিকে কেতিয়াও নিজৰ বিষয়ে হীন ধাৰণা পোষণ নকৰিবা বা নিজকে নিগেটিভ নাভাবিবা, নিজে পঢ়িব নোৱাৰিম বুলি নাভাবিবা। সদায় পজিটিভ হ'বা আৰু তুমি খন্তেক সময় বহিবা, নিজকে অলপ ধ্যান কৰিবা, ধ্যান কৰি নিজৰ বিষয়ে ভাল ধাৰণাবিলাক মনলৈ আনিবা, তাৰ পাছতহে তুমি পঢ়িবলৈ যাবা। নহ'লে তোমাৰ অলপ সময়ৰ পাছতে তোমাৰ মনোযোগটো ভাগি যাব। আৰু দ্বিতীয় পইণ্টটো হৈছে কমিটমেণ্ট হ'ল তুমি নিজকে নিজে ক'ব লাগিব যে মই আজি ইমানখিনি পঢ়িমেই, ইমান সময়ৰ পৰা মই ইমান সময়লৈকে এইটো ছাবজেক্ট পঢ়িমেই। সেই সময়ত লাগে যিয়ে হওক, তোমাৰ যদি ক'ৰবাত যাবলগীয়া আছিলে তুমি সেইটো কেঞ্চেল কৰিব লাগিব। বিয়া হওক, পাৰ্টি হওক, বাৰ্থডে, এইবিলাক তুমি কিন্তু বাদ দিব লাগিব। তুমি নিজকে কমিটমেণ্ট কৰিব লাগিব। তোমালোকে ছালমান খানৰ ডাইলগটো জানা নহয়, मैं जब कमिटमेंट करता हूँ तो मैं अपने आप को भी नहीं सुनता। এই ডাইলগটো তোমালোকে নিশ্চয় শুনিছা। গতিকে যেতিয়া কমিটমেণ্ট কৰিবা নিজকে যেতিয়া ক'বা মই কৰিম, বছ কৰিমেই, যিয়ে হৈ যাওক মই সেই কথাটোলৈ ধ্যান নিদিওঁ, মই যিটো কাম মোৰ বৰ্তমান সময়ত কৰিবলগীয়া, বৰ্তমান সময়ত পঢ়িবলগীয়া, মই সেইটো পঢ়িমেই। কনচেন্ট্ৰেশ্যনটো তোমাৰ তেতিয়া অট'মেটিকেলি আহিব। তৃতীয় কথাটো হৈছে ব্ৰেক লোৱা।
তুমি মন কৰিবা যে অলপ সময় তুমি যেতিয়া পঢ়িলা তুমি 40 বা 50 মিনিটস ভালকে পঢ়িব পাৰিলা আৰু তাৰ পাছত কি হয় তোমাৰ মনোযোগ ভাগিবলৈ আৰম্ভ কৰে আৰু তেতিয়া তুমি 15 মিনিটৰ কাৰণে ব্ৰেক ল'বা কিন্তু 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে নলবা যদি 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে তুমি ব্ৰেক লোৱা তেতিয়া কি হ'ব ব্ৰেকৰ পাছত জানো তোমাৰ পঢ়িবলৈ মন যাব কেতিয়াও মন নাযায় গতিকে 15 মিনিট সময় ব্ৰেক ল'বা লাগে এই সময়ত তুমি মাৰ ওচৰলৈ যোৱা কিচেনত মাই কি বনাইছে হেতু চোৱা নহলে অকমান সময় খোজ কাঢ়া নহলে ঘৰত তোমাৰ ভাইটি ভন্টি আছে তাহাঁতৰ লগত তুমি অকমান সময় কটোৱা কিন্তু তুমি ভুলতো মোবাইল নচুবা আৰু তুমি টিভিৰ কাষলৈ নাযাবা বুজি পাইছানে এই কথাবিলাক তুমি মানি চলিব লাগিব 4 নম্বৰ কথাটো হ'ল ডু ডিফাৰেন্ট মানে তুমি ব্ৰেকৰ আগত যেনে ধৰণেৰে পঢ়িছিলা ব্ৰেকৰ পাছত তুমি অলপ বেলেগ কৰিব লাগিব তুমি নিশ্চয় জানা যে আমাৰ মগজুৱে বৰিং কামকাজবিলাক ভাল নাপায় একঘামি কামকাজবিলাক ভাল নাপায় সেই কাৰণেইতো আমাৰ কনসেন্ট্ৰেচন নাথাকে সেইটো কাৰণেই আমি কি কৰিব লাগিব আমাৰ পঢ়াৰ ধৰণবিলাক ষ্টাইলবিলাক বদলাব লাগিব যদি ব্ৰেকৰ আগত তুমি লিখিছিলা তেনেহলে ব্ৰেকৰ পাছত তুমি পঢ়িবা যদি ব্ৰেকৰ আগত তুমি থিওৰি কৰিছিলা ব্ৰেকৰ পাছত তুমি প্ৰেক্টিকেল কৰিবা গতিকে এই কথাবিলাক তুমি মানি চলিবা আৰু তেতিয়া তুমি নিশ্চয় পঢ়াত মনোনিৱেশ কৰিব পাৰিবা গতিকে মই কি ক'লো প্ৰথম ক'লো বি পজিটিভ নিজকে কেতিয়াও নেগেটিভ নাভাবিবা সদায় পজিটিভ ভাবিবা আৰু পাৰিম বুলি ভাবিবা তুমি নিশ্চয় পাৰিবা দ্বিতীয়তে ক'লো কমিটমেন্ট কৰা নিজকে কথা দিয়া যে মই ইমানটো পঢ়িম বুলি ভাবিছো মই ইমানটো কৰিহে এৰিম লাগে এই সময়ত যিয়ে নহওক 3 নম্বৰটো হ'ল ব্ৰেক ল'বা তুমি পঢ়াৰ মাজে মাজে অকমান সময় ব্ৰেক ল'বা অলপ ফ্ৰেছ হ'বা কথা পাতিবা ঘৰৰ মানুহৰ লগত 4 নম্বৰ কথাটো হ'ল ডু ডিফাৰেন্ট তুমি অলপ ষ্টাইলটো পঢ়াৰ ষ্টাইলটো বেলেগ কৰিবা কাৰণ আমাৰ মগজুৱে বৰিং কামকাজত বেছি সময় মন দিব নোৱাৰে গতিকে মই আশা ৰাখিম তোমালোকে মোৰ এই কথাবিলাক ফলো কৰিবা আৰু তোমালোকে নিশ্চয় পঢ়াত মনোনিৱেশ কৰিব পাৰিবা